মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কিতাপসমূহ ইতিমধ্যে পালাই। তোমালোকৰ পৰিৱেশৰ বেটুপাতে সিহঁতি সলনি হৈছে। ভিতৰৰ কথাখিনি প্ৰায় পুৰণা পৰিৱেশখন সিহঁতি একেই আছে, তথাপিতো সম্পূৰ্ণ বেটুপাতটো সলনি হোৱাৰ বাবেই এনেদৰে ভিডিঅ' এটা বনাই শ্বেয়াৰ কৰিছোঁ তোমালোকলৈ। আৰু আজিৰ পৰা যিহেতুহে আমি নতুন পাঠ্যপুথি পঢ়িবলৈ আৰম্ভ কৰিম, সেয়েহে ভিডিঅ'টো বনালোঁ। তোমালোকক কি পঢ়াওঁ ক্লাছত সেইখিনি কথাকে আকৌ মই পুনৰ ভিডিঅ' বনাই শ্বেয়াৰ কৰি দিম। যিহেতু গুণোৎসৱ আহি আছে, আশা কৰিছোঁ ক'ভিড অতিমাৰী যি আমাৰ 2 বছৰ সম্পূৰ্ণৰূপে পঢ়া হানি হ'ল বা নষ্ট হ'ল, সেইখিনি ক্ষতিপূৰণ কৰিব পৰা যাব এই বছৰটোত। আৰু ক'ভিড অতিমাৰী নাহক, সকলোৱে আগৰ দৰে স্বাভাৱিক হৈ পৰক, এই আশাৰে আজি নতুন পাঠ্যপুথিৰ সৈতে নতুন শিক্ষাবৰ্ষৰ আৰম্ভণি সকলোৰে শুভেচ্ছা থাকিলে। সেই শুভেচ্ছা জনাবলৈকে ভিডিঅ'টো বনালোঁ। আগতে যি পুৰণা এইকেইদিন স্কুলত আলোচনা কৰি আছিলোঁ, সেইখিনিৰ ওপৰতে আজি নতুন কিতাপে সিহঁতি আৰম্ভ কৰিম। তথাপিতো পুৰণাখিনি সিহঁতি প্ৰায় একেই, যদিও নতুন নতুন কিতাপ আহিছে, মনত চবৰে উৎসাহ আছে। সেয়ে আহা আমি আজিৰ পৰা আৰম্ভ কৰোঁ। মাজৰ বহাগৰ বিহুটো আহিয়ে আছে। বহাগৰ বিহুৰ পিছত আমি পঢ়াখিনি আকৌ আৰম্ভ কৰিব লাগিব। এই সপ্তাহটো, যিটো সপ্তাহ বহাগৰ বিহুলৈ আছে, এই সপ্তাহটো এইকেইদিন আমি পাঠদান চলাই যাম। আহা এতিয়া ইয়াকে কৈ ভিডিঅ'টো মই সামৰিছোঁ। তোমালোকলৈ পাঠদানৰ পৰিৱেশৰে হওক বা অন্য বিষয়ে হওক ভিডিঅ'বিলাক বনাই শ্বেয়াৰ কৰিম। তোমালোকে চাবা, প্ৰশ্নখিনি কৰিবা।